শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু নাট সমাৰোহৰ সন্দৰ্ভত পশ্চিম অভয়াপুৰী নামঘৰত জিলা আই মাতৃ আৰু শিশু কল্যাণ সমিতিৰ বৃহৎ জাগৰণ সভা অহা 13 আগষ্টত কাশীদবা জিলা নামঘৰত বৃহৎ সাধাৰণ সভা আহ্বান সকলো বাপ বান্ধৱ আৰু আই মাতৃক উপস্থিত থাকিবলৈ সম্পাদকৰ জৰুৰী আহ্বান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু নাট সমাৰোহখনি এইবাৰ নামনি অসমৰ বঙাইগাঁও জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব সেয়েহে সমগ্ৰ বঙাইগাঁও জিলাত চলিছে ব্যাপক প্ৰস্তুতি আজি জিলাখনৰ অভয়াপুৰী আঞ্চলিক শাখাৰ অন্তৰ্গত পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখাৰ নামঘৰত বঙাইগাঁও জিলাৰ আই মাতৃ আৰু শিশু কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক বৃহৎ জাগৰণ সভা জিলা আই মাতৃৰ শিশু কল্যাণ সমিতিৰ সভানেত্ৰী কামিনী বৰ্মন আইৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মলয়া দাস আয়ে ইয়াৰ পূৰ্বে গুৰু স্মৰণেৰে আৰম্ভ হোৱা সভাত জিলা সমিতিৰ অতুল চৰণ দাস জিলা সম্পাদক অজিত চৌধুৰী বাপ আদৰণীয় সমিতিৰ সভাপতি প্ৰতাপ মেধি বাপ আই মাতৃৰ কেন্দ্ৰীয় সদস্য চাৰুৱাৰা দাস আই মাতৃৰ নেত্ৰী ধৰ্মেশ্বৰী দাস চৌধুৰী আই বঙাইগাঁও জিলা সেৱা বাহিনীৰ নায়ক কুঞ্জ ৰায় বাপ সেৱা বাহিনীৰ কেন্দ্ৰীয় সদস্য বুদ্ধেশ্বৰ পাটগিৰি বাপ জিলা প্ৰচাৰ শাখাৰ সম্পাদক প্ৰফুল্ল কুমাৰ দাস বাপ আৰু কেন্দ্ৰীয় সদস্য ভৱেশ্বৰ ৰায় বাপ আদিয়ে আগন্তুক গুৰু জয়ন্তী আৰু নাট সমাৰোহৰ সন্দৰ্ভত জিলাখনে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশত আলোকপাত কৰি সাৰুৱা ভাষণ দিয়ে ইফালে অহা 13 আগষ্টত জিলা নামঘৰ কাশীদবাত আন এক বৃহৎ সাধাৰণ সভা হ'ব বুলি সম্পাদক অজিত চৌধুৰী বাপে জানিবলৈ দি উক্ত সভাত জিলাখনৰ সকলো বাপ বান্ধৱ আই মাতৃক উপস্থিত থাকিবলৈ আহ্বান জনায় গুৰু জয়ন্তী উপলক্ষে আৰু আই মাতৃ উপলক্ষে শিশু উপলক্ষে গতিকে আমি সেইখিনি আজি আলোচনা হ'ল আৰু আলোচনা মৰ্মে আমি অনুষ্ঠানভাগী আমি কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু আইসকলক পিঠা পনা সকলো লাড়ু আমাৰ বায়ক হিচাপে সকলোখিনিকে আমি আগবাঢ়ি যোৱাৰ কাৰণে সকলো আলোচনা ভিত্তিৰে আমি আজি সভাখন আয়োজন কৰা হৈছে আৰু আয়োজনৰ শেষত এতিয়া আমি নাম এটিৰে আৰম্ভ কৰা হ'ব কৃষ্ণ জয় গুৰু শংকৰ ধন্যবাদ কৃষ্ণ কৰা হয় যাতে অনুষ্ঠানভাগী বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট দি ৰয়েল নিউজ